নমস্কাৰ দোস্ত, আজি মই সলভ কৰিম ক্লাছ 10 মেথছৰ অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 6 1 নম্বৰ আৰু 2 নম্বৰটো। চাওক, আপোনালোকে কিতাপটো লগত ৰাখিব প্লিজ, তেতিয়া আপোনালোকে কুৱেশ্যনটো চাব, তেতিয়া কুৱেশ্যনটো অলপ বুজি পোৱাত কি হয়, সুবিধা হয়, আপোনালোকে কুৱেশ্যনৰ লগত মিলাব পাৰিব, আইডিয়াটো আহি যাব। চাওক, মই এতিয়া কি কৰিম 6 1 and 2। এতিয়া প্ৰথমতে 1 নম্বৰটো কৰিছোঁ। চাওক, 1 নম্বৰটো কি আছে, 10 to the power 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা ইকুৱেল টু আমাক কি বুলি প্ৰমাণ কৰিব লাগে, sec to the power 4 থিটা মাইনাছ sec স্কুৱেৰ থিটা। চাওক, আপোনালোকক কিতাপটো লগত ৰাখিব প্লিজ। কি আছে, এক্সাৰচাইজ 8.4 কুৱেশ্যন নম্বৰ 6 1 নম্বৰটো কি আছে, 10 to the power 4 theta plus 10 square theta equal to আমাক কি প্ৰমাণ কৰিব লাগে, sec to the power 4 theta minus sec square theta। তাৰ কাৰণে আমাৰ কি কৰিব লাগিব, লেফ্ট হেণ্ড সাইডটো ল'ব লাগিব। লেফ্ট হেণ্ড সাইডটো কি আছে, 10 to the power 4 theta plus 10 square theta। চাওক কি আছে, তো এরপর আমি কি কৰিব পাৰোঁ, প্ৰথমত কি আছে 10 to the power 4 theta plus 10 square theta। চাওক, ইয়াতো কি আছে 10 আছে, ইয়াতো কি আছে 10 আছে, ইয়াত আছে 10 চাৰিটা, ইয়াত আছে 10 দুটা, গতিকে আমি দুটা 10 কি কমন ল'ব পাৰোঁ। আমি যদি দুটা 10 যদি কমন লওঁ, দুটা 10 কমন মানে কি 10 স্কুৱেৰ থিটা আমি কি লৈছোঁ, কমন লৈছোঁ। এতিয়া থাকিব কি, ইয়াত আছিল 10 থিটা কেইটা আছিল, চাৰিটা, কমন লৈছোঁ কেইটা আমি দুটা, একদম চিধা কথাত কৈছোঁ দেই। তে আৰু কেইটা থাকিব, বাকী কেইটা আছে আৰু দুটা আছে, গতিকে 10 স্কুৱেৰ থিটা প্লাছ ইয়াতে চাওক 10 স্কুৱেৰ থিটা আছিল, আমি কমন কি লৈছোঁ 10 স্কুৱেৰ থিটা, তাৰ মানে কি হ'ব, ইয়াতে কিছু নাই, আৰু কিছু যদি নাথাকে এটা কি থাকে বুলি কওঁ, 1 থাকে বুলি কওঁ। নেক্সট চাওক, 10 স্কুৱেৰ থিটা ইনটু এটা কি আছে 10 স্কুৱেৰ থিটা প্লাছ 1, আৰু এটা সূত্ৰ মনত ৰাখিব, 10 স্কুৱেৰ থিটা প্লাছ 1 ইকুৱেল টু আমি লিখিব পাৰোঁ sec স্কুৱেৰ থিটা। এইটো সূত্ৰ হয়, মনত ৰাখিব। গতিকে এটা আমি 10 স্কুৱেৰ থিটা প্লাছ 1 এটা আমি কি লিখিম, sec স্কুৱেৰ থিটা। তাৰপিছত চাওক, এটা কি আছে 10 স্কুৱেৰ থিটা, আৰু এটা সূত্ৰ মনত ৰাখিব, যদি 10 স্কুৱেৰ থিটা থাকে তেন্তে আপুনি 10 স্কুৱেৰ থিটাৰ ঠাইত আপুনি লিখিব পাৰে sec স্কুৱেৰ থিটা মাইনাছ 1, এইটো এটা সূত্ৰ হয়। গতিকে আমি 10 স্কুৱেৰৰ ঠাইত কি লিখিম, sec স্কুৱেৰ থিটা মাইনাছ 1, আৰু এটা কি আছে sec স্কুৱেৰ থিটা। এতিয়া চাওক, sec স্কুৱেৰ থিটা মাইনাছ 1 এই গোটেইখিনিৰ লগত আমাৰ পূৰণ আছে কি sec স্কুৱেৰ থিটা। এতিয়া যদি আমি পূৰণ কৰোঁ sec স্কুৱেৰ থিটাৰ লগত, যদি sec স্কুৱেৰ থিটা পূৰণ কৰা যায় কি হ'ব, sec to the power 4 থিটা মাইনাছ, আৰু sec স্কুৱেৰ থিটাৰ লগত যদি 1 পূৰণ কৰা যায় কি হ'ব, sec স্কুৱেৰ থিটা। আৰু আমাৰ ৰাইট হেণ্ড সাইড কি আছিল, এইটোৱে আছিল। চাওক কি আছিল, sec to the power 4 থিটা মাইনাছ sec স্কুৱেৰ থিটা, ইয়াতে আমাৰ কি সেম এইটোৱে হৈছে, গতিকে ইকুৱেল টু ৰাইট হেণ্ড সাইড হৈ গ'ল আমাৰ প্ৰুফ। এই হ'ল আমাৰ 1 নম্বৰটো কি হ'ল, প্ৰুফ হৈ গ'ল। এতিয়া কৰিম 2 নম্বৰটো, মই কুৱেশ্যনটো দেখাই দিছোঁ। 2 নম্বৰত কুৱেশ্যনত কি আছে, 2 নম্বৰত আছে cos থিটা বাই 1 মাইনাছ টেন থিটা প্লাছ সাইন থিটা বাই 1 মাইনাছ কট থিটা ইকুৱেল টু আমাক কি বুলি প্ৰমাণ কৰিব লাগে, সাইন থিটা প্লাছ কস থিটা। তোমালোকে কুৱেশ্যনটো কিতাপৰ পৰা চাব, তেতিয়া সুবিধা হ'ব। তুমি পেজটো অলপ চাইড কৰি লৈছোঁ। 2 নম্বৰ তোমাৰ কি আছিল, cos থিটা বাই 1 মাইনাছ টেন থিটা প্লাছ সাইন থিটা বাই 1 মাইনাছ কট থিটা ইকুৱেল টু আমাক কি প্ৰমাণ কৰিব লাগে, সাইন থিটা প্লাছ কস থিটা। ইয়াৰ কাৰণে আমাৰ কি, প্ৰথমত কি লেফ্ট হেণ্ড সাইডটো ল'ব লাগিব, গতিকে লেফ্ট হেণ্ড সাইডটো কি আছে, cos
থিটা বাই 1 মাইনাস টেন থিটা প্লাস সাইন থিটা বাই 1 মাইনাস কট থিটা। একেবাৰে যদি কোনো স্টেপ যদি বুজি পোৱা নাই তেতিয়া কমেণ্টত কৈ দিব প্লিজ, মই নেক্সট ভিডিঅ'ত এইটো অলপ আলোচনা কৰি দিম। তো এটা আমি কি কৰিম, প্ৰথমতে আমাৰ কি আছে কস স্কোয়ার কস স্কোয়ার নহয় কস থিটা মোৰ ওপৰত যেনেকুৱা আছে এজ ইট ইজ ৰাখি দিছোঁ। তাৰ তলত কি আছে 1 মাইনাছ এতে কি আছে টেন থিটা। মনত ৰাখিব টেন থিটাক আমি কি লিখিব পাৰোঁ, টেন থিটাক আমি লিখিব পাৰোঁ সাইন থিটা বাই কস থিটা। এইটো এটা সূত্ৰ হয়। গতিকে আমি টেন থিটা কি লিখিম, সাইন থিটা বাই কস থিটা প্লাস সেম এইটো এনেকৈ কৰিম। ওপৰত কি আছে সাইন থিটা এজ ইট ইজ ৰাখি দিছোঁ, তলত কি আছে 1 মাইনাছ কট থিটা। এইটো এটা সূত্ৰ মনত ৰাখিব, কট থিটাক আমি লিখিব পাৰোঁ, কট থিটাক আমি লিখিব পাৰোঁ কস থিটা বাই সাইন থিটা। এইটো এটা সূত্ৰ হয়। সূত্ৰবিলাক গোটেইকেইটা মনত ৰাখিব, যিকোনো ঠাইত লাগিব পাৰে। গতিকে আমি কট থিটা ঠাইত কি লিখিম, কস থিটা বাই সাইন থিটা। এইবাৰ আমাৰ কৰিব লাগিব কি, ওপৰত কস থিটা আছে ৰাখি দিছোঁ, ইয়াক কোনো চেঞ্জ নকৰোঁ। তলত কি আছে চাওক 1 মাইনাছ সাইন থিটা বাই কস থিটা। আমি যদি অনৰ পৰা যদি সাইন থিটা বাই কস থিটা মাইনাছ কৰিব খোজোঁ, আৰু এইটো কি একটা কি হয় ভগ্নাংশ হয়, সাইন থিটা বাই কস থিটা এইটো কি হয় ভগ্নাংশ। আৰু ভগ্নাংশৰ যোগ বিয়োগ কৰাত আমাৰ কি ল'ব লাগে, লসাগু ল'ব লাগে। তেতিয়া এই অনৰ তলত কিছু নাই মানে কি মানে এটা হৰ কি আছে 1 আছে বুলি আমি ধৰি ল'ব পাৰোঁ। গতিকে 1 আৰু কস থিটাৰ লসাগু কিমান হ'ব, কস থিটা। ইয়াৰ পৰা কস থিটাৰ লগত অন পূৰণ কৰিলে কি হ'ব, কস থিটা মাইনাছ 1ৰ লগত সাইন থিটা পূৰণ কৰিলে কিমান হ'ব, সাইন থিটা প্লাস এজ ইট ইজ সেম এইটো এনেকৈ কৰিম। ওপৰত সাইন থিটা আছে ৰাখি দিছোঁ, কোনো চেঞ্জ নকৰোঁ। তলত কি আছে এই অনৰ তলত হৰ কিমান আছে 1, গতিকে 1 আৰু সাইন থিটা লসাগু কিমান হ'ব, সাইন থিটা আগৰটোৰ নিচিনাই সাইন থিটাৰ লগত অন পূৰণ কৰিলে কিমান হ'ব, সাইন থিটা মাইনাছ 1ৰ লগত কস থিটা পূৰণ কৰিলে কিমান হ'ব, কস থিটা। বুজি পাইছেনে? যদি কোনো লাইনত বুজি নাপায় তেন্তে কমেণ্টত প্লিজ কৈ দিব। তাৰপিছত চাওক আমি এইটো কি কৰিব পাৰোঁ, কস থিটা ওপৰত কি আছে কস থিটা, আৰু এইটো কি হৰণ বুজাইছে না, এই দাগটো কি আমাক কি বুজাইছে, হৰণ বুজাইছে। গতিকে এই হৰণটোক যদি আমি পূৰণ কৰি লিখোঁ তেতিয়া তলৰ ভগ্নাংশটো কি হৈ যাব, চেঞ্জ হৈ যাব, অৰ্থাৎ প্ৰতিক্ৰম লিখিব লাগিব। তলৰ ভগ্নাংশটোৰ কি লিখিব লাগিব, প্ৰতিক্ৰম। তাৰমানে তলত যি ভগ্নাংশ আছে যে কস থিটা মাইনাছ সাইন থিটা বাই কস থিটা, এইটো লব যাব হৰৰ ঠাইত আৰু হৰ যাব লবৰ ঠাইত। গতিকে কস থিটা ক'ত আছিল, হৰৰ ঠাইত অৰ্থাৎ তলত আছিল, এইটো যাব ক'ত, ওপৰত কস থিটা। আৰু ওপৰত কি আছিল কস থিটা মাইনাছ সাইন থিটা, এইটো যাব কি হৰৰ ঠাইত কস থিটা মাইনাছ সাইন থিটা। সেম এইটো এনেকৈ কৰিম, সাইন থিটা আছে ৰাখি দিছোঁ, হৰণটো কি বনাইছোঁ পূৰণ, এইটো চাইছোঁ সাইন থিটা যাব ওপৰত আৰু সাইন থিটা মাইনাছ কস থিটা যাব তলত। মই পেজটো চেঞ্জ কৰি দিছোঁ। চাওক তাৰপিছত কি কৰিম, এটা আমাৰ কি আছিল, এতিয়া চাওক এই কস থিটাৰ লগত পূৰণ কৰিলে কিমান হ'ব, কস স্কুৱেৰ থিটা। কি লিখিম, কস স্কুৱেৰ থিটা, আৰু তলত কি থাকি যাব, কস থিটা মাইনাছ সাইন থিটা, কস থিটা মাইনাছ সাইন থিটা প্লাস তাৰপিছত কি আছিল সাইন থিটা পূৰণ কৰিলে কি হ'ব, সাইন স্কুৱেৰ থিটা, আৰু তলত কি আছে সাইন থিটা মাইনাছ কস থিটা, সাইন থিটা মাইনাছ কস থিটা। আর এটা চাওক, এটা বস্তু চাওক, এতে কি আছে কস স্কোয়ার থিটা বাই কস থিটা মাইনাস সাইন থিটা প্লাস এতে কি আছে সাইন স্কোয়ার থিটা বাই সাইন থিটা মাইনাস কস থিটা। এইটোৰ হৰ চাওক, এইটোৰ হৰ চাওক, এইটো আছে কস থিটা মাইনাস সাইন থিটা, ইয়াতে আছে সাইন থিটা মাইনাস কস থিটা। এই দুটা অলপ বেলেগ আছে, ইয়াতে কসটো আগত আছে, এইফালে সাইনটো কি আছে আগত আছে। এই দুটা যদি আমি সেম বনাব পাৰোঁ তেতিয়া আমাৰ মানে এলচিএম লওঁতে কি হ'ব, অৰ্থাৎ লসাগু লওঁতে আমাৰ কি হ'ব, সুবিধা হ'ব। আৰু এইটো সেম কৰিবলৈ আমাৰ এটা কাম কৰা যায়,
এই বাও সাইডৰ ভগ্নাংশ যি আছে প্ৰত্যেকটোৰ আগত আমি চিহ্ন কি কৰিম চেঞ্জ কৰিম অৰ্থাৎ মাইনাসেৰে কি কৰিম পূৰণ কৰিম এই cos স্কয়ার থিটা আছে cos স্কয়ার থিটাৰ আগত কি চিহ্ন আছে কোনো চিহ্ন নাই মানে কি প্লাস চিহ্ন এটা আছে ইয়াক যদি আমি আৰু এটা মাইনাস চিহ্ন দি দিও তেন্তে প্লাস মাইনাস কি হ'ব মাইনাস cos স্কয়ার থিটা সেম এই cos থিটাৰ আগত যদি এটা মাইনাস দিও আগত তো এনেটো প্লাস আছে কোনো চিহ্ন নাই মানে কি প্লাস আছে আৰু আমি যদি এটা মাইনাস দি দিও তেন্তে কি হ'ব প্লাস মাইনাসে কি হ'ব মাইনাস cos থিটা সেম এটো কি হ'ব sin থিটাৰ আগত কি আছে মাইনাস আৰু আমি যদি এটা মাইনাস দিও কি হ'ব মাইনাস মাইনাস কি হৈ যাব প্লাস sin থিটা প্লাস কিন্তু এটো কোনো চেঞ্জ নকৰো sin স্কয়ার থিটা বাই sin থিটা মাইনাস cos থিটা এবার চাও উপর কি আছে মাইনাস cos স্কয়ার থিটা তলত কি আছে মাইনাস cos থিটা প্লাস sin থিটা এটো আমি কি কৰিব পাৰো sin থিটা মাইনাস cos থিটা বুলি লিখিব পাৰো যেনেকুৱা মই কালি এটা ভিডিওত বুজাই দিছিলো যে যদি -2 + 3 এটোৰ পৰা আমি আনসাৰটো কি পাম 1 পাম সেম 3 - 2 এটোৰ পৰা আমি কি পাম আনসারটো কি পাম 1 পাম তে এর পর আমি কি বুঝা যায় এর পর আমি কি বুঝিলো যে প্লাসটো আগত আনা যায় আর মাইনাসটো পিছত লোৱা যায় এটো কোনো চেঞ্জ নহয় গতিকে sin থিটাটো আমি আগত লিখিব পাৰো আৰু মাইনাস cos থিটাটো আমি কি পিছত লিখিব পাৰো প্লাস এটো যেনেকুৱা আছে তেনেকুৱা থাকিব sin স্কয়ার থিটা ডিভাইডেড বাই sin থিটা মাইনাস cos থিটা এবার সব এবার আমি কি লম লসাগু লম গতিকে sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা লসাগু কি হ'ব sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা তে উপরত কি সেম যেটা আহিব মাইনাস cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা সব এবারে কি করিম তলত যেনেকুৱা আছে সেম রাখি দিম sin থিটা মাইনাস cos থিটা উপরত সেম এই আগৰ লাইনৰ নিচিনা মাইনাস প্লাসটো কি আগত আনি মাইনাসটো কি পিছত লৈ যাম ঠিক আছে sin স্কয়ার থিটা আহিব আগত মাইনাস cos স্কয়ার থিটা যাব পিছত সেম তলত যেনেকুৱা আছে তেনেকুৱা থাকিব sin থিটা মাইনাস cos থিটা তে উপৰত চাও এই sin যদি আমি a বুলি ধৰো আৰু cos যদি আমি b বুলি ধৰো তেতিয়া কি আছে a স্কয়ার মাইনাস b স্কয়ার আৰু a স্কয়ার মাইনাস b স্কয়ার সূত্র কি হয় a প্লাস b a মাইনাস b তে এটো লিখিব পাৰো a প্লাস b আৰু a মাইনাস b এটা চাও উপৰত কি আছে sin থিটা মাইনাস cos থিটা তলত কি আছে sin থিটা মাইনাস cos থিটা এটো ক্যান্সেল তে আমাৰ থাকিব কি খালি উপৰত কি থাকিব sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা আৰু চাওক আমাক এইটোৱে প্ৰমাণ কৰিব দিছিল কি বুলি প্ৰমাণ কৰিব লাগে বুলি কৈছে sin থিটা প্লাস cos থিটা কি হৈছে sin থিটা এটা বড় এক সেকেন্ড এটা কি কোশ্চেন কি কৈছিল প্লাস বুলি প্ৰমাণ কৰিব লাগে আমাৰ মাইনাস কেনেকৈ আহিল ও সরি উপর এতে কি আছিল a স্কয়ার মাইনাস b মানে a প্লাস b আৰু a মাইনাস b লিখিব পাৰো ঠিক আছে তো মাইনাস মাইনাস ক্যান্সেল এটো ক্যান্সেল আমাৰ কি থাকিব গলে sin থিটা প্লাস cos থিটা sin থিটা প্লাস cos থিটা তো এটো হল এটাকে রাইট হ্যান্ড সাইড প্রুভড যদি বুজি পোৱা নাই কমেন্ট কৰি জনাব প্লিজ আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়ার কৰিব আৰু কি ভিডিও লাগে কোনটো টপিকছৰ ওপৰত লাগে কোনটো কোশ্চেনৰ কমেন্ট কৰি দিব লাগে কমেন্টত কৈ দিও প্লিজ মই কৰি দিবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু চেনেলটো সাবস্ক্রাইব কৰিব প্লিজ